নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জাজলৈ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে ইতিমধ্যে বোৰ্ডে সিদ্ধান্ত দি দিলে যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা নহয় তাৰ লগে লগে বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কোনোবাই সাপোৰ্ট কৰিছে কোনোবাই সাপোৰ্ট নাই কৰা এই ক্ষেত্ৰত মই ক'বলৈ একো নিবিচাৰোঁ কিন্তু সময় সামঞ্জস্যকে আমাৰ শৈক্ষিক জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰাকৈ অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে এটি সুন্দৰ গল্প লিখি গৈছে সেই গল্পটোৰ নাম হৈছে কেথৰিনাৰ সৈতে এটা নিৰ্জন দুপৰীয়া সেই গল্পটিৰ আলমতে মই আপোনালোকৰ সৈতে কিছুমান কথা বিনিময় কৰিব বিচাৰোঁ গল্পটি দুজন ব্যক্তিৰ মাজত হোৱা কাল্পনিক কথোপকথনৰ ওপৰত ভিত্তি কৰি নিৰ্মিত হৈছে এটা হৈছে সেই গল্পটিত থকা এটা চৰিত্ৰ আৰু আনটো হৈছে কেথৰিনা এলিজাবেথ যিনি বিশ্ববিখ্যাত গেটেৰ মাতৃ এজন সফল সন্তানৰ মাতৃ হিচাপে কেথৰিনাৰ বহুতখিনি অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাখিনি বিলোৱাৰ স্বাৰ্থতে গল্পটোৰ জন্ম হৈছে গল্পটিত থকা সেই চৰিত্ৰটোৱে ইতিমধ্যে গেটেৰ আত্মজীৱনীখন পঢ়ি আছিল আৰু সেয়েহে তেওঁৰ মনলৈ বহুত প্ৰশ্ন আহিলে যেতিয়া নেকি কেথৰিনাক নিজৰ সন্মুখত দেখিলে তেতিয়া সেই প্ৰশ্নবোৰ তেওঁক সুধিলে তাতে এটা ঘটনা আছিলে যে গেটে যেতিয়া সৰু আছিলে এদিন মাতৃ কৰবালৈ ওলাই গৈছিলে গেটে তেতিয়া ৰান্ধনী ঘৰৰ পৰা সকলোবোৰ বস্তু আনি দলিয়াই বাহিৰলৈ পেলাই আছিলে যেতিয়া ৰাস্তাৰ মানুহে সেই অৱস্থাটো দেখিলে তেতিয়া আৰু উৎসাহ দিলে এই সন্তানটিক যে আৰু পেলোৱা তেতিয়া গেটে সকলোবোৰ ৰান্ধনী ঘৰৰ বস্তু আনি দলিয়াই বাহিৰলৈ পেলাই দিলে কিন্তু মাতৃ কেথৰিনা যেতিয়া উভতি আহিলে সেই ক্ষেত্ৰত একো নকলে আৰু কেথৰিনাই সেই নিজৰ সন্তান গেটেক আকোৱালি লৈ ক'লে যে মই নোহোৱা অৱস্থাত তুমি এইকণ কৰিলা এনেকৈ কৈ কিনে মৰমত এটা চুমা খালে তেতিয়া এই চৰিত্ৰটোৰ মনত প্ৰশ্ন আহিলে যে এজনী মাতৃ হিচাপে কেনেকৈ ইমান শান্ত হৈ থাকিব পাৰে সন্তানটোক এটা গালিও নাপাৰিলে তেতিয়া কেথৰিনাই সেই চৰিত্ৰটোক সুধিলে যে তুমি কেতিয়াবা ল'ৰাৰ মনোজগতখন চিনি পাইছানে আচলতে আমি আমাৰ শিশুসকলৰ মানসিক যিটো নেকি অৱস্থা বা কিয় কৰিলে সেইটো কথা আমি কেতিয়াও অনুভৱ কৰিবলৈ নিবিচাৰোঁ কেথৰিনাই বুজি পাইছিলে যে সেইদিনা গেট অসহ্যকৰ হৈ পৰিছিলে তাৰ বাবে যিটো ৰান্ধনী ঘৰত সি মাকৰ লগত সদায় হাঁহি মাতি থাকে সেইদিনা মাকৰ উপস্থিতি নাছিল তাত সেয়েহে সি সকলোবোৰ ৰান্ধনী ঘৰৰ বস্তু দলিয়াই দিছিল ৰাস্তালৈ সি আশা কৰিছিল যাতে মাকে সেই বস্তু ভঙাৰ শব্দত আহি উপস্থিত হওক আৰু তাক আকোৱালি লওক ইয়াৰোপৰি অন্য দুটা কাৰকো আছে গেটেৰ ভগ্নী কৰ্ণেলিয়া আছিল অলপ বেলেগ প্ৰকৃতিৰ কৰ্ণেলিয়াই তাৰ কামত বাধা দিছিলে ইফালে ৰাস্তাৰ মানুহবোৰে তাক উৎসাহ দিছিলে সেয়েহে সি যেতিয়া নেকি উৎসাহ আৰু জেদ সেই দুটা একেলগে পালে তাৰ লগে লগে সি সেই কামটোত আগবাঢ়ি গ'ল কেথৰিনাৰ ভাষ্য শুনি সেই চৰিত্ৰটো বৰ আচৰিত হ'ল তাৰপাছত কেথৰিনাই পুনৰ ক'লে যে আমি বিচাৰোঁ যেনেকুৱা ধৰণৰ কিন্তু আমি কামবোৰ কৰোঁ বেলেগ ধৰণৰ ধৰা হওক এজন যদি সন্তান বিচাৰোঁ যে সি ভাল ক্ৰিকেটাৰ হওক ইফালে আমি বিচাৰোঁ যে সি ক্লাছতো টপ হওক কিন্তু এজন ভাল ক্ৰিকেটাৰ হ'বলৈ সি 8 ঘণ্টা 9 ঘণ্টা কৈ সি প্ৰেক্টিছ কৰিব লাগিব কিন্তু আমি সিমানখিনি সময় সেই সন্তানটোক দিবলৈ নিবিচাৰোঁ বৰ্তমান সময়তো এনেকুৱা ধৰণৰ সমস্যা পৰিলক্ষিত হয় আমি ইমানেই প্ৰতিযোগিতাৰ যুঁজত নামি যাওঁ যে কেতিয়াবা কাৰোবাৰ কৰি ভাল লগা কামটো আমি সময় দিবলৈ নিবিচাৰোঁ ভাবোঁ যে সেইখিনি সময় যদি আমি পঢ়াত দিওঁ চাগে বহুত আগবাঢ়িব পাৰোঁ কিন্তু আমি নিজৰ পেশ্যন ফ'ল' কৰি বহুত দূৰ যাব পাৰোঁ কিন্তু তাৰ বাবে ছাপৰ্ট আৰু লগতে বিশ্বাসটো দৰকাৰ তাৰপাছত পুনৰ কেথৰিনাই ক'লে তুমি তোমাৰ ল'ৰাটোক 1000 বৰ্গফুটৰ ঘৰত বন্দী কৰি কৈছা উৰা জনাৰ্থন লিভিংষ্টনৰ দৰে দিনে নিশাই হোমৱৰ্ক কৰি ক্লান্ত হোৱা ল'ৰাটোক কৈছা আইনষ্টাইনৰ কথা কিন্তু আইনষ্টাইন স্কুলৰ পৰা পলাই আহিছিল অংকত জধামূৰ্খ বুলি চাৰ্টিফিকেট দিছিল শিক্ষকে তুমি ফেন গগৰ দৰে বিখ্যাত চিত্ৰশিল্পীৰ কথা কৈছা কিন্তু কোৱা নাই ফেন গগ বা গগাৰ স্বাধীনতা অথবা তোমালোকৰ ভাষাত বলিয়াৰীৰ কথা আনকি তোমালোকৰ বেণু মিশ্ৰ নীলপৱনৰ কথাবোৰ কৈছানে সেই যে ঘৰৰ পৰা পলাই গৈছিল তোমালোকে এই ল'ৰাকটো গোল্লাই যোৱা অধপতনে যোৱা বুলি ক'লাহেঁতেন আমাৰ গেটে স্কুললৈ নগৈছিল কিন্তু সি জানো অশিক্ষিত আছিল সৃষ্টিশীলতা বন্দিত্বত নাহে তুমি নিজেই নাজানা তুমি কি বিচৰা সামাজিকভাৱে এজন কপিবুক ভাল মানুহ তোমাক হ'বলৈ লাগে অথচ নিয়ম ভঙাৰ কথাও তুমি কোৱা তুমি সন্তানক আকাশ দেখুওৱা নাই মাতৃত অন্তহীন খোজ দিবলৈ শিকোৱা নাই
বৰষুণত তিতিবলৈ দিয়া নাই। ঘৰৰ পৰা অকলে ওলাই গৈ অনাই বনাই ফুৰিবলৈ দিয়া নাই। তুমি পৰীক্ষাত ফেইল কৰিলেও একো নহয় বুলি ক'ব পৰা নাই। হোমৱৰ্ক নালাগে কৰিব বুলি ক'ব পৰা নাই। ইমানবোৰ নোৱাৰাৰ কাষত বশ্যতা স্বীকাৰ কৰি তুমি বিচৰা তোমাৰ ল'ৰা জনাৰ্দন নামৰ চৰাইটোৰ অন্তহীনভাৱে ওপৰলৈ উৰক। তোমাৰ সন্তান এজন উচ্চ পদস্থ চাকৰিয়াল, কোম্পানীৰ শীৰ্ষ বিষয়া, নতুন বিষয় শিক্ষক, মুৰব্বী অধ্যাপক হ'ব নিশ্চয় পাৰিব। তাৰপাছত কেথৰিনাই কেনেদৰে এজন শিশুৰ মানসিক প্ৰয়োজনবোৰ পূৰণ কৰিব পাৰে সেই বিষয়ে সেই চৰিত্ৰটোক বুজায় আৰু লগতে উত্তৰ দিয়ে যে সঁচাকৈয়ে গেটে কোনো শিক্ষানুষ্ঠানলৈ গৈছিল নে নাই। এই গল্পটো সঁচাকৈ বহুত গুৰুত্বপূৰ্ণ এজন শিশুক জানিবলৈ, শিশুৰ মানসিক জগত আৰু শৈক্ষিক জগতখনৰ বিকাশ সাধন কৰিবলৈ। বাকী পৰীক্ষা কেঞ্চেল হ'ল। বহুতে কৈ আছে যে শৈক্ষিক জীৱনটো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতবিলাক সেইবিলাক ধ্বংস হ'ল। আচলতে এটা পৰীক্ষা বা এখন মাৰ্কশ্বিটে কেতিয়াও এজন ছাত্ৰ বা ছাত্ৰীৰ ভৱিষ্যত জীৱনটো ডিচাইড কৰিব নোৱাৰে। যিসকলে বহুত কষ্ট কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল তেওঁলোকৰ পিতৃ মাতৃসকলৰ দায়িত্ব বা ছাত্ৰ ছাত্ৰীসকলৰ নিজৰো এটা দায়িত্ব আছে যে মনটো ভাঙিব নিদি মনটো অব্যাহত ৰাখি আগবাঢ়ি যাওক। পঢ়াৰ লগতে যিমানখিনি স্কিলৰ প্ৰয়োজন সেইখিনি এই সময়খিনিতে শিকক। কৰোণাৰ সময়খিনি এটা সোণালী সুযোগ। পিতৃ মাতৃখিনি নিজৰ সন্তানক বুজাক আৰু সন্তানটিয়ে নিজে নিজক বুজাৰ। গতিকে সময়খিনি উপভোগ কৰক, সদুপয়োগ কৰক। এইখিনিতে আৰু এটা কথা ক'বলগীয়া আছিলে। ভাৰতবৰ্ষৰ এজন বিখ্যাত দৌৰবিদ মিল্খা সিং, যাক নেকি ফ্লাইং শিখ নামেৰেও জনা যায়, তেখেতৰ মৃত্যু হয়। কিন্তু তেখেতৰ ভাৰতবৰ্ষৰ প্ৰতি যিমানখিনি অৱদান আছে সেয়া সদায় অমৰ হৈ ৰ'ব। তেখেতে এটা ইণ্টাৰভিউত এটা শায়েৰী কৈছিলে, যিটো ভাৱাৰ্থ এয়াই আছিলে যে হাতৰ ৰেখাৰে কেৱল জীৱন নহয়, জীৱনত অলপ অধিকাৰ আমাৰ নিজৰো আছে। অৰ্থাৎ আমি যদি বিচাৰোঁ আমি আমাৰ জীৱনটো সলনি কৰিব পাৰোঁ। সেয়েহে এই কথাটো আমি বুজিব লাগিব আৰু হৃদয়ংগম কৰি জীৱনত আগবাঢ়িব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।